আমাৰ পাৰ্চনেল চেৰফাং যিটো আমাৰ ব্লক আছে ইয়াত আমাৰ ইউথ ওমেন আৰু বিএছও বিশেষ কৰি আমাৰ বিপিএফৰ স্থিতি খুবেই ভাল। এতিয়া আমি কাকো তেনেকৈ ক'ব নালাগে বিপিএফৰ মানে বিষয়ে আমি তেনেকৈ কাকো কৈ ফুৰিব নালাগে। আমি এবাৰ জাষ্ট ক'ব লাগে যে বিপিএফৰ হৈ পেলাই এনেকুৱা তেনেকুৱা কিবা এটা ক'লে সকলো নিজে নিজে অট'মেটিকলি ওলাই আহে। কাৰণ বৰ্তমানৰ যিখন চৰকাৰ আছে আপোনাৰ UPPL আৰু বিজেপিৰ যিখন চৰকাৰ আছে তেওঁলোকৰ ওপৰত ৰাইজ মানে অতিষ্ঠ হৈ গৈছে। এতিয়া তেওঁলোকৰ প্ৰতি কাৰো আকৰ্ষিত কোনো নহয়, তেওঁলোকক কোনো ভাল নাপায়। সকলো এতিয়া আমাৰ ওপৰতে আছে। বিপিএফৰ প্ৰতি সকলো আগ্ৰহী। তেওঁলোকে গমেই পায় লামাবাৰীত আমাৰ যিসকল সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকক উচ্ছেদৰ কাৰণে লাগি আছিল আৰু যিসকল মানুহ আছে সকলোকে তেওঁলোক শোষণ নিষ্পেষণ এইবিলাকতে লাগি আছে। ব্লকত আমাৰ অন্যান্য সাধাৰণ মানুহ যাব নোৱাৰে। এতিয়া তেওঁলোকে সকলোৱে গম পোৱা হৈছে যে এতিয়া UPPL আৰু বিজেপিৰ লগত থাকিলে আমাৰ একো নহ'ব। সেইকাৰণে সকলো ৰাইজে আমাৰ হাগ্ৰামাছৰ প্ৰতি আকৰ্ষিত হৈছে, বিপিএফৰ প্ৰতি আকৰ্ষিত হৈছে। সকলো বিপিএফৰ ছাপৰ্টতে আছে। ক্ষেত্ৰততো আমি তেওঁলোকে যেতিয়া যোৱাবাৰ ইলেকশ্যনৰ সময়ত তেওঁলোকে গাঁৱে গাঁৱে যেতিয়া প্ৰচাৰ চলাইছিল সকলোৱে আমি কোৱা শুনিছিলোঁ যে প্ৰত্যেকৰ ঘৰে ঘৰে চাকৰি দিয়া হ'ব আৰু ওমেনসকলক যিসকল মানে চেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকক ৭৫,০০০ কৰি টকা দিয়া হ'ব। আমিতো তেনেকুৱা মানে BTC গভৰ্ণমেণ্টৰ পৰা তেনেকুৱা চাকৰি পাইছে বুলি আমি গম পোৱা নাই এতিয়ালৈকে। আমি দেখাও নাই তেনেকুৱা। আমি গোটেই গাঁৱে গাঁৱে ঘূৰি ফুৰিছোঁ বা টাউন অঞ্চলতো হওক চহৰ অঞ্চলত হওক তেনেকুৱা বিপিএফৰ ক্ষমা কৰিব UPPLৰ তৰফৰ পৰা তেনেকুৱা চাকৰি দিছে বুলি আমি গম পোৱা নাই এতিয়ালৈকে। আমি দেখাও নাই আৰু ৰাইজেও তেনেকৈ কোৱা নাই যে UPPLৰ চাকৰি দিছে বা তেওঁলোকে পাইছে, আমিও দেখা নাই। আপোনাৰ যিটো ব্লক আছে এইটো খুবেই ভাল পৰিৱেশত আছে। বিপিএফৰ একদম জয় জয়কাৰ হৈ আছে। বিপিএফ বা জিকাটো নিশ্চিত। আমি সকলোৱে ভাবিছোঁ আৰু ৰাইজেও বিচাৰিছে এবাৰ BPF আহিব লাগে। হাগ্ৰামা চৰকাৰী ছাৰৰ হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰ আহিব লাগে। সকলোৱে বিচাৰিছে, এইটোৱে বিচাৰিছে। আৰু গণতান্ত্ৰিকভাৱে আমাৰ ৰাইজে সৰ্বসাধাৰণ ৰাইজে কৰি আছে। আমি হ'লেও যি দুই এটা পাৰোঁ কৰা হৈছে। তেনেকুৱা বিশেষ কৰি আমি এতিয়া অফিচে কাছাৰী আমি কৰা নাই। মানে কিয় আমাৰ মানুহ সোমাবলৈ সুবিধা তেনেকৈ নাপায়। তেওঁলোকে গোটেই মানে বস্তুবিলাক দখল কৰি থোৱা নিচিনা আছে। এতিয়া আমাক মানে অন্যান্য যিখিনি সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকক তেনেকৈ সুবিধা দিয়া হোৱা নাই। আৰু যিখিনি পাৰা হয় আমি গণতান্ত্ৰিকভাৱে যিখিনি পাৰোঁ আমি হ'লেও বা ৰাইজে হ'লেও কৰি আছে। BPFৰ সময়ত যিটো শান্তি আছিল আমি সেইটোৱে দেখা পাইছোঁ। নতুনকৈ কিবা শান্তি আহিছে বুলি আমি দেখা নাই। আপোনালোকে হ'লেও যিসকল ৰাইজ আছে তেওঁলোকে গম পাব BPFৰ দিনত যি মানে ধুনীয়া আছিল যি পৰিৱেশ সেই পৰিৱেশেই আছে। লাগিলে কিছু কিছু জেগাত অকণ অশান্তিৰ সৃষ্টি হৈছে। তেনেকুৱা নতুনকৈ শান্তি অহা আমিতো দেখা পোৱা নাই। এতিয়া আপুনি গাঁৱে ভূঞে যাওক বা ৰাস্তা ঘাটে যাওক বাগান অঞ্চলতে যাওক য'তেই যাব খালি চৰণ ছাৰৰে কাম দেখা পাব। আমাৰ MLA ছাৰৰ তেনেকুৱা তেওঁলোকৰ MCLA হওক বা তেওঁলোকৰ কোনোবা অন্যান্য কিবা যে কাম আমিতো তেনেকুৱা দেখা পোৱা নাই। যি আপুনি নিজে হ'লেও আপোনালোকে হ'লেও গম পাব ঘূৰি ফুৰা মানুহ। বাগান অঞ্চলত প্ৰত্যেকটো ৰাস্তা CC ব্লক কৰি দিছে ছাৰৰ। আমাৰ এইবিলাক ৰাস্তা চাওক বা গাঁৱে ভূঞে যিবিলাক ৰাস্তা আছে আনকি এতিয়া গৰু যোৱা ৰাস্তাও যিবিলাক কাম হৈ আছে সব চৰণ ছাৰৰ মানে নেতৃত্বতে কাম হৈ আছে। অন্যান্য দলে কৰিছে বুলি আমি গম পোৱা নাই। এতিয়াতো অসম গভৰ্ণমেণ্টে বা কোনোবাই এতিয়াহে মদ খোৱাৰ কিবা পাৰ্চেণ্টেজ দি আছে বুলি আমি শুনা পাইছোঁ যে মদ ইমান সংখ্যক মানে মাহত ইমানখিনি মদ খাব লাগে তেনেকুৱা টাৰ্গেট দিছে বুলি শুনা পাইছোঁ। আমিতো BPF কৰি আছোঁ একদম আগৰ পৰা। আমিতো মদ আহি নহয়। আমি মদ খোৱা গভৰ্ণমেণ্টে ক'ব পাৰিব নেকি যে তেওঁলোকে ইউথৰ ল'ৰাই মদ খাই ঘূৰি ফুৰিছে। আমি সেই BPFৰ জন্ম লগ্নৰ পৰাই আমি BPF কৰি আছোঁ। কিন্তু আমিতো তেনেকুৱা আপোনালোকক বা অন্যান্য ক'ব পাৰোঁ যে আমি মদ আহি যাওঁ। আমিতো ঘূৰি ফুৰা নাই। লাগিলে বেলেগক মই বদনাম দিব নাযাওঁ কোনোবা মদাহী হৈছে নাই, কিন্তু আমাৰ সময়ত বা BPF দলৰ ল'ৰাই মদাহী নহয় বুলি আমি ক'ব পাৰিম।